চিপাঝাৰত চৰকাৰী মাটি বেদখলৰ কথা স্বীকাৰ একাংশ বেদখলকাৰীৰ। চিপাঝাৰৰ চৰ চাপৰিৰ একাংশ লোকৰ সৈতে বিধায়ক পদ্ম হাজৰিকা আৰু জিলা প্ৰশাসনৰে হোৱা বৈঠকত এই কথা স্বীকাৰ কৰে বেদখলকাৰীসকলে। অৱশ্যে শীঘ্ৰেই বেদখলকৃত ভূমি ত্যাগ কৰিব বুলিও উল্লেখ কৰে বেদখলকাৰীসকলে। আমি স্থান ত্যাগ কৰিবলগীয়া নাই, কাৰণ আমাৰ বেলেগ যাবলগীয়া জাগাও নাই, আমাৰ তেনেকুৱা ঘৰ বাৰীত বেলেগ জাগাত ক'তো নাই, গতিকে আমাৰ স্থান ত্যাগ কৰিবলগীয়া নাই। কিন্তু আমি এইটো কথাই বিচাৰিছোঁ যে আমি নিজে স্থায়ীভাৱে থাকিবৰ কাৰণে আমাক অলপ হ'লেও মেদি মাটি বা আমাক স্থায়ীভাৱে এক জেগাত ৰাখিবৰ কাৰণে সংস্থাপনৰ ব্যৱস্থাটো কৰি দিব লাগে। এইখিনি আমাৰ কোনো ধৰণৰ স্থায়ী মাটি নাই, আমি চৰকাৰী মাটিত আছোঁ সেইটো হয়, কিন্তু আমি যুগ যুগ ধৰি তাতে কৃষি বিকল্পৰ লগতে বা আমি কৃষি উৎপাদন কৰি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিয়ে আমি এই জেগাত আছোঁ। আজি প্ৰায় 30-40 বছৰ হ'ল ইয়াত যুগ যুগ বসবাস কৰি আছোঁ। আজি তাৰিখলৈ পৰ্যন্ত আমাৰ নিজা মাটি আছে বুলি আমি ক'ব নোৱাৰোঁ, যিহেতু চৰকাৰী মাটি। আৰু চৰকাৰে যিটো পদক্ষেপ যিটো উদ্যোগ লৈছে আমি ইয়াতে স্বাগতম জনাইছোঁ। এইটো কাৰণে আমাৰ ৰাস্তা ঘাট পদূলি যাতায়াত কমিউনিকেশ্যন কোনো নাই, আমি মানুহ হিচাপত জীয়াই আছোঁ নে কেনেকুৱা জীয়াই আছোঁ তেনেকুৱা মাজত আমি পৰি আছোঁ। গতিকে চৰকাৰে যদি সেইটো সিদ্ধান্ত লয়, সেই হিচাপত যদি কাম কাজ আমাৰ চিপাঝাৰ সমষ্টিৰ যিখিনি ভোটাৰ, এই গোটেইখিনি ভোটাৰত এটা ছাইড পাৰ্ট এৰি দিব, এৰি দি পেলাই তাত 2 বিঘাকৈ মাটি চৰকাৰে দিম বুলি ইতিমধ্যে আলোচনা কৰি আছে।